হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখাবলৈ আহিছোঁ ধাৰাবাহিকৰ শ্বুটিং কেনেকৈ হয়। আপোনালোকে দেখিছেই চাগে নিশ্চয়। তথাপিতো মই অতদিনে মেকিং ভিডিঅ' দি আছিলোঁ। আজি ভাবিছোঁ যে মই দুই এষাৰ এনেই কৈ পেলাই আপোনালোকৰ মাজত ভিডিঅ'টো বনাওঁ। ধুনীয়াকৈ মই লোকেশ্যনলৈ আহি আছোঁ। এইখিনি খালী জেগা, এইখিনিত এটা কোম্পানী আছে। ইয়াৰ পৰা অলপ আগলৈ গ'লে মই এতিয়া লোকেশ্যনটো পাম। আহকচোন আমি আহোঁ, ক'ত কেনেকৈ লোকেশ্যনটো লৈছোঁ তাকে দেখুৱাওঁ আপোনালোকক, আৰু কোনে কোনে কৰি আছে ন সেয়াও চাওঁ। আহক, অলপ সময় গ'লে আমি পামেহি আৰু এয়া পাইছোঁহি। ইয়াতে হৈ আছে শ্বুটিং, আৰু ইয়াতে মানে কি আমি গাঁৱলীয়া লোকেশ্যন লৈছোঁ, মানে এই চিনত গাঁৱলীয়া আছে, মানে সেইটো কাৰণে গাঁৱলীয়াৰ মানে হেৰি লৈছোঁ, মানে চিন ল'বৰ কাৰণে লোকেশ্যন লৈছোঁ। আৰু ইয়াতে ডাইৰেকশ্যন কৰিছে আৰু কেমেৰা কৰিছে প্ৰাঞ্জল শইকীয়া। ডাইৰেকশ্যনো কৰিছে, কেমেৰাও কৰিছে, দুইটা কাম তেখেতে কৰি আছে। আৰু ইয়াত বিভিন্ন বা সকলো মানুহ আছে, সকলোৱে নিজৰ নিজৰ বিভাগৰ কাম কৰি আছে। এয়া নিজৰ নিজৰ বিভাগৰ কাম কৰি আছে। এয়া হ'ল এয়া শ্বুটিঙৰ শ্বট লৈ আছে। এয়া কেনেকৈ শ্বট লৈছে আপোনালোকে নিশ্চয় দেখিছেই। নামটো হ'ল হিয়াৰ এপাহি গোলাপ। এই যে হাঁহি দিছে তাই হ'ল পিহু, নতুনকৈ আহিছে আৰু লাইনটোত। আৰু এয়া হ'ল দিগুদা বুলি কওঁ আমি, এনেই নামটো হ'ল দিগন্ত দা। আগতো আপোনালোকে বিভিন্ন ধাৰাবাহিকত বা তেতুন তামলীত দেখিছে, তেখেতো আছে। আৰু এয়া লৈ আছে শ্বুটিং, এয়া লৈ আছে। নামটো হ'ল, আকৌ এবাৰ কৈছোঁ, হিয়াৰ এপাহি গোলাপ। ধাৰাবাহিকখন আপোনাৰ ৰেঙনি টিভিত দিব জুনৰ 3 তাৰিখৰ পৰা 8:30 বজাত দিব ৰাতি, আৰু ৰাতি 11:30 বজাত দিব। এই দুটা টাইমতে দিব ধাৰাবাহিকখন। খুব সুন্দৰ আৰু বিভিন্ন ধৰণৰ চিন আছে। আপোনালোকক মেকিং ভিডিঅ'ৰ থ্ৰুৱেদি মই অলপ দেখুৱাইছোঁ, সকলোখিনি দেখুৱাব পৰা নাই যদিও। ধুনীয়াকৈ চবেই কৰি আছে, নতুন পুৰণা সকলো মিলি কৰি আছে। ধুনীয়া এখন ধাৰাবাহিক হ'ব। আশা কৰোঁ হাঁহি কান্দোন একশ্যন সকলোখিনি আছে ধাৰাবাহিকখন। আপোনালোকে গোটেইখিনি চাই ভাল পাব বুলি আশা কৰিলোঁ, আৰু ধুনীয়াকৈ ধাৰাবাহিকখন আদৰি ল'ব বুলি আশা কৰিছোঁ। টাইমটো আকৌ এবাৰ কৈ দিছোঁ, 8:30 বজাত আৰু ৰাতি 11:30 বজাত। আৰু 3 জুনত আহি আছে। আশা কৰোঁ প্ৰত্যেকৰে ঘৰে ঘৰে হিয়াৰ এপাহি গোলাপ ফুলি উঠিব। ধুনীয়াকৈ সকলোৱে আদৰি ল'ব, আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাব সকলোৱে ওচৰ চুবুৰীয়াকো ক'ব, পাৰিলে শ্বেয়াৰ কৰি দিব। আৰু যোনে মোৰ ভৈৰৱ শইকীয়া বুলি ফেচবুকত আছে, আৰু ইনষ্টাগ্ৰামত ভৈৰৱ শইকীয়া 123 বুলি আছে। ইয়াত ভিডিঅ' চাই পেলাই যদি ইয়াত কমেণ্টটো দিব, আৰু মোকো পাৰ্চনেলি তাত মোক মেছেজ কৰি পেলাই ক'ব পাৰে যে আপোনালোকৰ ভিডিঅ'টো চাইছোঁ আৰু চিৰিয়েলখন চাইছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব পাৰে। যিহেতু মই প্ৰডাকশ্যনটোও চাই আছোঁ, সেইটো কাৰণে আপোনালোকৰ আশীৰ্বাদ সদায় আমাক লাগিব। ঠিকেই আছে। এনেকৈ মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব।